গাহৰি মাংসৰ তেল এয়া হৈ গ'ল গাহৰি মাংস এইখিনি বাকি লওঁ এতিয়া এয়া গাহৰি মাংস এপিনে জলকীয়া এটা লৈ গাহৰি মাংস যেহেতু খাবলৈ বহুতো সোৱাদ লগা হয় আমাৰ গাঁৱৰ সাইডেটো আসাম ট্ৰেক্টৰ বুলিয়ে কয় অকনমান খাই লওঁ এতিয়া মাংসৰ তৰকাৰী তেজপাতৰ গোন্ধ পুৰা ওলাইছে এতিয়া হেতাখন দি লৰাই থাকা গাহৰি মাংস নোহোৱালৈ হেল্ল' গাইজ বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছোঁ নতুন এটা ব্লগ লৈ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে যথেষ্টই ভাল পাব কিয়নো আজি বছৰৰ শেষ দিন 31 ডিচেম্বৰ গতিকে ঘৰত যদিও আমাৰ মানুহ কমটি তথাপিও অকণমান ফূৰ্তি কৰিম বুলি লৈছোঁ যিহেতু আপোনালোকে সকলোৰে ব্যস্ত চাগে আশা কৰিছোঁ অলপ সময় উলিয়াই মোৰ এই ভিডিঅ'টো চাই আৰু লগতে এটা কথা দেই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক আৰু কমেন্ট কৰিব আপোনালোকৰ মতামতসমূহ জনাব দেই তেতিয়াহে ধৰক মোৰ অকণমান মনটো ভাল লাগিব চাওঁতে বছৰৰ একেবাৰে লাষ্টৰ দিনটো পাই গ'লোহি পুৰণাক বাদি নতুনক আদৰাৰ সময় আহি পৰিলেহি সঁচাকৈ গমেই নাপায় গৈ বছৰটো আৰম্ভ হয়হে সোনকালে শেষ হৈ যায়গৈ মানুহৰ দুখ আৰু কষ্ট সকলোৰে থাকে মোৰো আছে নতুন বছৰত যাতে মোৰ আশাখিনিৰ লগতে আপোনালোকৰ আশাও পূৰণ হয় তাকে কামনা কৰিছোঁ তেতিয়াহ'লে বেছি দেৰি নকৰোঁ গাহৰি বনাওঁগৈ বলক মাংসখিনি ধুই মই ইয়াতে এটা গামলাত ৰাখি ল'লোঁ এয়া মাংস আলু দুটা লৈছোঁ কাটি এয়া মাংসটো যেহেতু ডাঙৰকৈ আছে একো অসুবিধা নহয় তেনেকৈ বনাই দিম আৰু এইপিনে জলকীয়া পিঁয়াজ নহৰু আৰু আদা থেতালি লৈছোঁ নহৰুটো গোটাকৈ লৈছোঁ মই এইপিনে লৈছোঁ বিলাহী গেছৰ ওপৰত কেৰাহীখন পাতি লৈছোঁ এতিয়া ইয়াতে তেলখিনি দিয়া হৈছিলে গৰম হৈ গ'ল পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অলপ ভাজিব লাগিব অলপ সময়ৰ কাৰণে পিঁয়াজখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজোঁ ইয়াতে দি দিম এতিয়া আদা নহৰু আৰু জলকীয়া নহৰুখিনি এয়া এইটোতো অকণমান গজালি লোৱা টাইপৰ হৈছিলেগৈ এতিয়া লৰাই থাকা নহৰু গোন্ধটো অকণমান নোযোৱালৈকে অকণমান নহৰুটো ৰঙচুৱা পৰিব লাগে মানে পিঁয়াজ আদা নহৰুখিনি ভাজি হৈ গ'ল ইয়াতে এতিয়া দি দিছোঁ মাংসখিনি যিহেতু এইখিনি খাই ভালেই লাগিব চাগৈ অকল তেলে আনিলে ইয়াতে দি দিছোঁ নিমখ ইয়াতে অকণমান দি দিছোঁ হালধি এতিয়া হেতা লৰাবহে লাগে আৰু এনেকৈ অলপ দেৰি লৰাই লওঁ যিহেতু গাহৰি মাংসত তেল নিদিলেও হয় কিন্তু মই তেল দি দিছিলোঁ ইয়াৰ পৰা যথেষ্ট পৰিমাণে তেল ওলাবই মাংসৰ লগত ডিম বিলাহী কেৰাহীৰ ওপৰত ঢাকনখন উঠাই অলপ সময় এতিয়া লৰাব লাগিব যিহেতু সিজিয়ে আহিছে অলপকৈ বিলাহী মই দিয়া নাছিলোঁ এতিয়াহে মিক্স কৰি দিম মই এইখিনি অকণমান ছাইডটোত লাগি ধৰিছে তাতে আঁতৰাই দিম গেছটো অকণমান কমাই লৈছোঁ বিলাহীখিনিত মই তেজপাত জিৰা আৰু গৰম মছলা দি দিছিলোঁ ইয়াতে এতিয়া দি দিছোঁ এইখিনি লৰাব লাগিব তাৰপিছত ঢাকি দিম আৰু অলপ সময় এনেকেই লৰাই থাকোঁ যাতে বিলাহীটো অকণমান সোনকালেই সিজি যায় মাংসখিনিৰ পৰা যথেষ্টই নেকি তেল ওলাইছেগৈ বিলাহীও সিজি আহিলে এনেকৈ অলপ সময় লৰাই দিওঁ মাংস হৈ গৈছেগৈ আৰু এতিয়া এইটো আলুটো অকণমান চাব লাগিব সেইটো আলু সিজিলে মাংস যিহেতু ৰেডি হয় অলপ সময় ৰখি বাঢ়ি ল'ম আৰু এতিয়া খাবলৈ গৰম গৰম গাহৰি মাংস ৰেডি হৈ গ'ল প্লেট এখনত বাঢ়ি লৈছোঁ খাবৰ কাৰণে এয়া এইপিনে লৈছোঁ ভাত গাহৰি মাংস আৰু এইপিনে ভাত লৈ ইয়াক খাবহে লাগে আৰু খাই লওঁ তাকে ঠাণ্ডা দিনত যিহেতু বেছি দেৰিলৈকে ৰখি থাকিব নোৱাৰিগে সেইটো কাৰণে গৰমে বাঢ়ি লৈছোঁ খাবৰ কাৰণে আৰু এইটো যিমানটো পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক
মানে ধুনীয়া টেষ্টি হৈছে নহয়। আপোনালোকেতো সকলোৱে খাইছে চাগে, তথাপিও এবাৰ এনেকৈ চিম্পুলকৈ আদা আৰু নহৰু দি খাই যাবচোন, ইমান ধুনীয়া লাগে। মই এতিয়া খাই লওঁ তেতিয়াহ'লে গাহৰি। ভাত খাই উঠি অলপ সময় ৰখি লৈছোঁ আৰু অলপ দেৰি পিছতে মই ঊল গুঠিব ল'ম, কিন্তু মই গুঠি ভাল পাওঁ ধৰক, কৰিও ভাল পাওঁ। আপোনালোকে জনাব মই এই আজি গাহৰি মাংসটো বনোৱা ভাল হৈছে কি নাই, যিহেতু মই খাই ভালেই পালোঁ। লগতে মই আপোনালোকক তথা মোৰ সকলো দুখ কষ্টসমূহ দূৰ হয় যাতে নতুন বছৰত, তাকে আশা কৰিছোঁ। আৰু আপোনালোকলৈ জনালোঁ শুভ নৱবৰ্ষ। তেতিয়াহ'লে আজিলৈ এই ব্লগটো ইমানতে সামৰিছোঁ। ধন্যবাদ।